তোমালোকে প্ৰায় মোৰ মুখৰ পৰাই শুনি থকা আমাৰ কবিতা আবৃত্তিৰ বিদ্যালয়ৰ কথা আৰু কবিতা আবৃত্তিৰ প্ৰগ্ৰেমবোৰৰ কথা ব'লা আজি আমাৰ কবিতা আবৃত্তিৰ কৰ্মশালালৈ লৈ যাওঁ। এই অনুষ্ঠানটো মোৰ কাৰণে অতি আগ্ৰহৰ আৰু অতি ভাল লগা, কাৰণ এই অনুষ্ঠানটো আয়োজন কৰিছে দুগৰাকী নৱপ্ৰজন্মৰ ছাত্ৰীয়ে, আৰু তেওঁলোকে আচলতে যি পৰ্যায়ৰ পৰা আহি আজি তেওঁলোকৰ এটা গধুৰ দায়িত্ব ল'বলৈ ইমান হেঁপাহ কৰিছে, সেইকেইগৰাকী হৈছে আমাৰ সুন্দৰম কাব্যকানন আবৃত্তি বিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ যুটীয়া সম্পাদক পৰিস্মিতা ভূঞা আৰু ৰুমি গগৈ ওৰফে অশ্লেষা গগৈ, আমাৰ শিৱসাগৰ কাব্যকাননৰ সমন্বয়ক শালিনী দাস বাইদেউৰ লগত লগ লাগি এটা অনুষ্ঠান আজি টেক্সি মথাদাং সাধনা প্ৰাথমিক বিদ্যালয়ত তিনিদিনীয়া আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত কৰিছে। খুব ভাল লাগিছে। নৱপ্ৰজন্ম, কিন্তু তেওঁলোকৰ মনত কবিতা আছে, কবিতাৰ প্ৰতি হেঁপাহ আছে আৰু হেঁপাহ আছে আবৃত্তিৰ প্ৰতি। এই 2017 চনৰ পৰা ধাৰাবাহিকভাৱে আমাৰ স্কুলখনৰ কাৰ্যসূচী চলি আছে। অভিযাত্ৰা, অভিযাত্ৰা মানে এক নতুনৰ যাত্ৰা। সদায় এটা নতুন যাত্ৰাৰে আমাৰ কাব্যকাননৰ কাম আমি আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ আমি একেলগে কাম কৰিছো। আমাৰ দুগৰাকী ছাত্ৰী আছে, যি দুগৰাকী ছাত্ৰী এই সাধনা প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰিছো। এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী, ছাৰৰ হয়তো ভাল লাগিছে বিদ্যালয়ৰ লগত সম্পৃক্ত হৈ এংকৰিং, আবৃত্তি, নাচ আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীত, সামাজিক কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰে। বৰ্তমান আমাৰ আবৃত্তি বিদ্যালয় বিশাৰদৰ ছাত্ৰী, অৰ্থাৎ তেওঁলোকে এইবাৰ BA দিব। ৰ'দ ভাল লাগে নে? নালাগে। ৰ'দক আমি পৰাস্ত কৰিব লাগে। কাক মাতিব লাগিব? বৰষুণ